নমস্কাৰ মই জিমিনা আপোনাক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো তাৰ পিছত আজি মই সপ্ৰা প্ৰথমে কি কৰিলো আপোনালোকক কওঁ মই শুই উঠি প্ৰথমে ব্ৰাছ কৰাৰ পিছত তাৰ পিছত মই অকমান ফেস কেয়াৰ ললো মই গোটেই ফেসটো দৈ লগালো গোটেই ইয়াৰ লগে তাৰ পিছত 20 মিনিটছ মান হোৱাৰ পিছত মই ধুই দিলো এটা কথা মই আজি পৰা মানে এক্সাৰসাইজ ষ্টাৰ্ট কৰিছো বিকজ মই আগৰ পৰা বহুত বেছি হকত হৈ গলো সো সেইকাৰণে আজি পৰা মই এক্সাৰসাইজ ষ্টাৰ্ট কৰিছো যদি তাৰ পৰা মই বেনিফিট পাওঁ যদি মোৰ ফেট লছ হয় তেনেহলে মই এই এক্সাৰসাইজটো আপোনালোকক জৰুৰ শ্বেয়াৰ কৰিম সো আৰু এটা কথা এতিয়াতো মই বাৰু নিজৰ ঘৰতে আছো তাৰ পিছত আকৌ মানে আমাৰ অলমান দূৰত আমাৰ ঘৰ বনাই আছে মানে হেতু আমাৰে ঘৰ বাৰু তাৰ পিছতে আপোনালোকক দেখাম আজি মই আমাৰ ঘৰটো বেছি এটা হোৱা নাই জাস্ট এতিয়া মানে হৈ গ'ল অলপ চলপ হৈ গ'ল সো আৰু ভিডিওটো লাষ্টলৈকে চাই থাকক আৰু যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে হেতক বহুত ধন্যবাদ আৰু যোনে বৰ্তমান এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব হা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নটিফিকেশনখিনি পাই থাকে আৰু মই কি কৰি আছো আপোনালোকে জানি থাকে সো ভিডিওটো ষ্টাৰ্ট কৰো আৰু এইটোৱে হল আমাৰ নতুনকে বনাই থকা ঘৰটো আৰু চাওকচোন আজি ক্লাউডটো মানে ইমান ধুনীয়া দেখিছে মানে কি কম মই একদম চাই পাগল হৈ গৈছো মানে ইমান ধুনীয়া আৰু মই মিস্ত্ৰী হেতৰ কাৰণে চাহ লৈ গৈছিলো অলপ দেৰি থাকিম তাৰ পিছত আকৌ ঘৰলে যামগে আমাৰ তেখেতে আহি আছে ভিডিও কৰিলে একেবাৰে বেয়া পায় মানে এতিয়া ঘৰৰ গোটেই কাম বন কৰি কিনে পেহীহঁতৰ ঘৰলৈ আহিলো আৰু আপোনালোকে যোনটো পিছফালে ফটো চাই পাই আছে সেইজনী পেহীহঁতৰ ঘৰলৈ আহিলো পেহী এতিয়া কিবা কাম কৰি আছে আপোনালোকক দেখাম বাৰু মোৰ পেহীকো তাৰ পিছত ভিডিওটো এতিয়ালৈকে চাই থকাৰ কাৰণে বহুত ধন্যবাদ আৰু এটা কথা যেতিয়া আমি নতুনকে বা ইউটিউবত পাৰে য'ত হ'লেও আমি ভিডিওটো শ্বুট কৰোঁ তেতিয়া কি হ'ল কি বাৰ মানে আমাৰ চকুটো এইফালে গৈ থাকে যাতে মানে কেমেৰাটো আমাৰ এইফালেহে আছে কিন্তু চকুটো বাৰ এইফালে গৈ থাকে তো সেইটো মানে বহুত ডিফিকাল্ট হয় যোনে এতিয়া নতুন মানে ইউটিউবত আহিছে হেতৰ কাৰণে বহুতে ডিফিকাল্ট হয় এতিয়া মই এইখিনি ডিফিকাল্ট ফেস কৰি আছো তথাপি এতিয়া অকমান আদত হৈছে এইফালে চাই কিনে হেল্ল' গাইজ আজি মই আছো পেহীহঁতৰ ঘৰলে আৰু এইটো আপোনালোকে চাব পাৰে নিকন কেমেৰা DSLR হয় যোনটো কেমেৰাৰ পৰা এই পেহীৰ ছোৱালীজনী তাৰ ফটো কেতিয়াও ক্লিক নকৰে লাগিলে বেলেগক ক্লিক কৰিব তথাপি নিজৰ মাক আৰু এইজনী হল ছোৱালীজনী যোনে কেতিয়াও ফটো ক্লিক নকৰে এতিয়া বেলেগৰ ফটো ক্লিক কৰিব গৈ আছে আৰু এইজনী হল আমাৰ পেহী আৰু ঘৰটো মানে লেতেৰা হোৱা নাই একচুয়ালি শুই আছে দে পেহীয়ে ঘৰটো বহুতে চপাত হয় এতিয়া শুই আছে যদি সেইকাৰণে কম্বল দলন বেয়া হৈ আছে আৰু এইটো আধা খাই দিছে মানে অকলে দুইটাই হয় আৰু আমাৰ পেহী এটা কথা আমাৰ পেহী যে মানে সিঙ্গল মাদাৰ হয় তো বহুতখিনি বস্তু ষ্ট্ৰাগল কৰিব লগিয়া হৈ যায় মানে নিজে কাম কৰে নিজে আকৌ তাৰ ছোৱালী এজনী আছে বিয়া হল আকৌ এজনী অথনি মই দেখালোৱে আপোনালোকক তো সিঙ্গল মাদাৰ হয় সেইকাৰণে মানে বহুতখিনি প্ৰবলেম ফেস কৰিব লগিয়া হৈ যায় আজি কলডিল বইলাৰ মাংস লগত বনাম যোৱাকালি পিছ খোৱা হল আজি নতুনকৈ আকৌ বনাম কালি মাছৰ মাথাৰ লগত বনালো আজি মাংস দি বনাই খাম এয়া ডিউটিৰ পৰা আহি চাফ চিকুণ কৰিব লৈছো এইটো পেহীহঁতৰ ঘৰটো আৰু ইয়াত এটা কেৰাহী পাতি থৈছে পাপৰ ভাজিব চাহ লগত খাবলৈ কাৰণে তাৰ পিছত এইটো হল গোটেই ঘৰখিনি বহুত ভালকে মেইনটেইন কৰি থৈছে ঘৰ দুৱাৰ আপোনালোকে কি ক'ম আৰু এতিয়া এইখিনি এটা খিৰিকিও মানে নতুনকে লগাইছে আৰু মানে বহুত এটা প্ৰাউড মোমেন্ট হয় এজনী সিঙ্গল মাদাৰ হৈ কিনে যে মানে ইমানখিনি মেইনটেইন কৰিছে আৰু মানে ৰেলৱেত চাকৰি কৰে মেইন কথাটো হল আমাৰ পেহীয়ে চাহ আনিলে আৰু এতিয়া তেনেহলে আমি এতিয়া তেনেহলে চাহটো খাই লওঁ আপোনাক দেখাই দিওঁ চাহ খাবা দেই কি আছে কি কেনে আপোনালোকে চাব পাৰি চাহটো খাই লওঁ হা তেনেহলে এইজনী পেহী
চাহটো খাই ল দেই ৰাইজসকল চাহ খোৱা পেহীহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া হাজবেণ্ডে খুটাকেইটাত পানী ঢালি দি আছে তাৰপিছত সি বহুতে কষ্ট কৰিছে দেখিছে আপোনালোকে তাৰপিছত এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত থেংক ইউ চ' আজি ভিডিঅ'টো ইমানতে সামৰোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই